হেল্ল' এভৰিৱান, মাইনা ব্লগছ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালেই। বৰ্তমান মই মোৰ ৰুমত বহি আছোঁ। ভাবিলোঁ ষ্টাৰ্টিং ভিডিঅ'টো শ্বুট কৰি লওঁ আজিৰ। তাৰপিছত এতিয়া চাহ খাই লওঁগৈ। তাৰপিছত কি কৰোঁ আজিৰ দিনটোত তাকে আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এয়া চাহ খাই আহিলোঁ, আহি মুকলি ৰুমতে অকণমান বহো ভাবিছোঁ। এয়া নবৌৱে ঘৰ সাৰি আছে, দেখাই দিছোঁ। দিলোঁ চাহ। তোমালোকে খালা? আজি আমাৰ নবৌহঁত বৰভেটিলৈ যাব, ডাঙৰ নবৌ দাদাহঁত। সেয়াও দেখাম বাৰু পাৰিলে আপোনালোকক। মাতি আছে দেউতাই দিব ৰ'বা। হয় নেকি? মাতি আছে নেকি? দেউতাই মাতি আছেনো, কেলৈ মাতিছে সুধি আহোঁগৈ। এয়া ডাঙৰ নবৌহঁত বৰভেটিলৈ যাবলৈ ওলাইছে, কৈছিলোঁৱে। ৰেডি হৈ হেল্ল' এইফালে নকয় হেনো, ইচাৰা দি মাতিছে দেখিছে, গৈ পিনে দেখাই আছোঁ ৰ'ব। সেইদিনাখনো একো নক'লে, চ' এতিয়া আকৌ এবাৰ কথা পতাই দিছোঁ। নমস্কাৰ কৰি দিয়া। নমস্কাৰ নমস্কাৰ ৰাইজ। এয়া আজি বহুদিনৰ পৰা ভাবি আছিলোঁ শৰাই এভাগ দিম বুলি চবৰে হৈ। শৰাই এভাগ দি থৈ আহোঁগৈ, বৰভেটি থানলৈ যাবলৈ বুলি ওলালোঁ। লগতে নতুনকৈ চেনেলটো খুলিছে, আপোনালোকে আশীৰ্বাদ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, মৰম দিব। এয়াই আৰু কি কওঁ কৰি দিয়া। বহুত লাজ লাগে কেমেৰা আগত কথা ক'বলৈ। ফটো একপিও আজিলৈকে উঠি পোৱা নাই, এতিয়া অকলে ক'ব আৰু ভুল হ'বও পাৰে, ক'ব জনাব। লাজকৈ কৈছে আৰু আচলতে চবৰে লাজ লাগে বাৰু, মোৰো বহুত লাজ লাগে গম পায়। যি পাৰি চবৰে লাজ আৰু প্ৰথমে চবৰে লাজ লাগিবই ন, ক'ব আৰু ভুললৈ। কেনেকুৱা কৰিছে চা, তোমাৰ লগৰকেইটাইও দেখিব নহয়, এইয়ে কি বুলি ক'ব, আয়ুষে কেনেকুৱা কৰি থাকে তেনেকৈ ক'ব, গম পাবা বাৰু। এয়া সিহঁতি ওলাই ৰেডি। বাই বাই দি থৈ যোৱা আকৌ। বাই বাই বাই। এয়া গ'ল। আজি বতৰটো বহুত ভাল, ঠাণ্ডা বতৰ, হাৱা মাৰি আছে দেখিছে। আমাৰ বাৰাণ্ডা পূৰা মানে আমাৰ চোতাল বুলিবলৈ অলপহে আছে। আমিও যাম ভাবিছোঁ ফুৰিবলৈ আজি। ভিতৰলৈ আহি আছোঁ। নবৌৱে কি কৰিছে চাওঁ, ভোকো লাগিছে, ভাত খোৱা নাই, ভাত খাই লওঁ বুলি ভাবিছোঁ। হেল্ল' নবৌৱে কি বনাই আছে চাই লওঁ। নিমখ বেছি হয় নেকি? নিমখটো বেছি হয় নেকি? আন্দা ভুজিয়া বনাই আছে। তাৰপিছত হ'লে ভাত খাই ল'ম আৰু ভাত খাই যদি আজি ফুৰিব যোৱা হয় তেন্তে দেখাম ক'ত যাওঁ, ঠিক আছে। এয়া খানা ৰেডি হৈ গ'ল, খাবলৈ বহিছোঁ নবৌ আৰু মই। ডাঙৰ দাদা নবৌহঁততো নায়েই, আৰু মাহঁতে খালে বাৰু। এতিয়া আমি আছিলোঁ, বাকী আমি দুজনে খাই লওঁ। কি কি আছে দেখাই দিছোঁ বাৰু। ঔটেঙাৰ জোল, তাৰপিছত আন্দা ভুজিয়া, জিকালু ভাজি, লগতে এয়া ঘৰৰ বি জলকীয়া। মোৰ মানে জলকীয়া নহ'লে ভাত খাব নোৱাৰোঁ, লাগে মোক জলকীয়া। তো খাই লওঁ, আমি চাই থাকক, স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো। কেনেকুৱা হৈছে তুমিয়ে খোৱা আগতীয়াকৈ। কেনেকুৱা বনাইছে নবৌৱে, নিজে বনাইছে, নিজকে সুধিবলৈ গৈছোঁ। মোৰ টেঙা মোৰ মানে ফেভৰেট হয়, টেঙা দাইল, টেঙা যিকোনো টেঙাই নহওক কিয় মোৰ বহুত ভাল লাগে, মই বহুত ভাল পাওঁ। আৰু লগত ভোট জলকীয়া, ঘৰৰ ভোট জলকীয়া দাদাই ৰোৱা। ল'লা ঠিক আছে, খাই লৈছোঁ। অলপ পাছত আকৌ দেখাই আছোঁ কি কৰিম। হেল্ল' গাইজ, দিনটো ইটো সিটো কামৰ মাজত ব্যস্ত হৈ আছিলোঁ, সেইটো কাৰণে ভিডিঅ' কৰিবলৈ টাইম নাপালোঁ। আৰু এফালে যাম ভাবিছিলোঁ, আপোনালোককো দেখাম ভাবিছিলোঁ, কিন্তু বৰষুণ দিলে যোৱাটো কেঞ্চেল হৈ গ'ল। কিন্তু এতিয়া ফ্ৰী হৈ আছোঁ কাৰণে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আহক এতিয়া কি কৰি আছে, কোনে কি কৰি আছে তাকে দেখাই দিওঁগৈ, আপোনালোকেও চাওক। চাওঁচোন আহক আমাৰ দেহাই কি কৰিছে। আমাৰ দেহাৰ মানে এক্সাম আছে, তো পঢ়ি আছে, সি অকণমান দেখাই দিছোঁ বাৰু। হাই দেহা, কালি কি এক্সাম আছে? ইংলিছ ভালকৈ পঢ়িছা নাই? ডিষ্টাৰ্ব নিদিওঁ বাৰু, পৰীক্ষা বাই।
মানে পৰীক্ষা আছেতো, পঢ়ি আছে, সেইটো কাৰণে বেছিকৈ ডিষ্টাৰ্ব নিদিওঁ বাৰু। অকণমান দেখাই দিলোঁ কি কৰিছে। এতিয়া পাকঘৰলৈ যাওঁ। মোকহে কামত দি দিছে, কাম কৰিব লগাই দিছে। এয়া জিকা আলু কাটি দিওঁ, তাকে দিছে। কি বনাবা আৰু? আপোনালোকে মোৰ বিষয়ে কিবা জানিব বিচাৰে নেকি, বা মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে জনাব। আৰু কেনেকুৱা ভিডিঅ' বিচাৰে, যদি বেলেগ কিবা ট্ৰেভেলিং ভিডিঅ' বিচাৰে তেতিয়াহ'লে দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে জনাব কি বিচাৰে, কেনেকুৱা পাইছে। হেৰি কৰিম, কি কয়, হৈ গ'ল। ইয়াত নোটবুক দি থৈ লওঁ। এয়া লোৱা হ'ব দে, তুমি কিমানটো হেৰিয়ত লাগে লৈ ল'বা। লাল চাহ একাপ বনাই লওঁ বুলি ভাবিছোঁ, কাৰণ ভাত হ'বলৈ টাইম আছে। মোৰ মানে কিবা এটা খাবলৈ মন গৈছে, চাহ একাপকে খাই দিওঁ আৰু। এয়া মোৰ চাহ, বিস্কুট আৰু চাহ, লাল চাহ খাই লওঁ। কাইলৈ যাবা নেকি ফুৰিবলৈ? দেহাহঁতৰ এক্সামটো আগবেলাই খতম হৈ যাব। এনেকৈ কেমেৰাৰ আগত মানে খাই থকাৰ কাৰণে কিবা ফুড চেলেঞ্জ দিয়া মানুহবিলাক যে ভিডিঅ' বনাই, তেনেকুৱা নিচিনাই ফিল আহিছে মোৰ। চাহ গ'ল। এতিয়া দেখাম আপোনালোকক নবৌৱে কি বনাইছে। ৰাতিৰ সাজ আমাৰ হাতখন ধুই আহিছোঁ, ৰ'ব কি বনাইছে নবৌৱে চাই লওঁ। এয়া ভাজি, আলু আৰু ভাত কেৰেলাৰ ভাজি, লগতে দাইল বইল কৰি ৰাখিছে, ভাত বহাই থৈছে, আৰু মাছ আছে। মাছ কিহেদি বনাবা? মাছে বিলাহীৰে জোল বনাব চাগে। সেয়া ড্ৰাই হ'ব। তাৰপিছত কি আছিলে, বাচন অলপ আছে, মই ধুই লওঁ। নবৌৱে ভাত বনাই আছেতো। ভাল হৈছে। দম দি অকণমান কাম কৰাইছোঁ। দম দি কাম কৰাইছে, দেখিছে, বাচন ধুৱাইছে। ধোৱা ভালকৈ থোৱা দেই। মোৰ যে ইমান মাথাটো বিষ হৈ আছে। কি হ'লে? নাই দাদা নাই নেকি ক'ৰবাত খালী হাতে ঘূৰি অহা মানুহ আনিছে কি চটপটি মাত্ৰ আমি ৰখি আছোঁ। বগলী বা আহিব, ইমান দেৰি হৈছে কিবা আনিব চাগে, কিন্তু আনিলে মোৰ ইমান মাথাটো বিষ হৈ আছে। কোনজনীয়ে মালিচ কৰি দিবা মোক কৈ দিয়া আছে। তেল মালিচ দিলে আৰু একো নালাগে। আৰু কিবা খুৱাই ন' খুৱাইছ। বৰ্তমান এটাই খুৱাইছ, কোনোবাই মালিচ কৰি দিয়া হ'লে তাই মালিচ কৰি দিয়া, কোনজনীয়ে কৰি দিয়া মানে কি সদায় বোলাচোন মাথাটো মালিচ কৰি দিব, মোক বৰ যায়। এতিয়া ভাত খাই আহিলোঁ, আহি আৰু ৰুমতে বহি আছোঁ, নবৌ আৰু মই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। আপোনালোকে কেনেকুৱা পালে জনাব, লগতে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। কাইলৈ আকৌ নতুন ভিডিঅ' এটাৰ লগত লগ পাম। এতিয়াৰ কাৰণে গুড নাইট, বাই বাই।